নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ-এবিধকৈ আলোচনা কৰিম। এই ভিডিঅ'টোত আমি ওলকবিৰ খেতি পদ্ধতি তথা লাভালাভৰ ওপৰত আলোচনা কৰিম। জাত নিৰ্বাচনৰ ক্ষেত্ৰত আগতীয়া হোৱাইট ভিয়েনা টাইপৰ জাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু শেহতীয়া জাতৰ ক্ষেত্ৰত পাৰ্পল ভিয়েনা টাইপৰ জাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বীজৰ পৰিমাণ প্ৰতি বিঘাত প্ৰায় 160 গ্ৰাম। সিঁচাৰ সময় ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত। ব্যৱধান 30 সেণ্টিমিটাৰ বাই 25 সেণ্টিমিটাৰ। সাৰ প্ৰয়োগ প্ৰতি বিঘাত 23 কেজি ইউৰিয়া, 41 কেজি ছুপাৰ আৰু 13 কেজি পটাছ লগতে 2 কুইণ্টল পচন সাৰ ব্যৱহাৰ কৰিব। উৎপাদন প্ৰতি বিঘাত প্ৰায় 10 কুইণ্টল। এতিয়া আমি আহোঁ শস্য ৰক্ষাৰ ফাললৈ। পাত খোৱা পোকৰ বাবে 1.5 মিলিলিটাৰ 1 লিটাৰ পানীৰ হাৰত মালথিয়ন 50 ইচি ঔষধ প্ৰয়োগ কৰিব। এনেদৰে 7 দিনৰ মূৰে মূৰে 2 বাৰ প্ৰয়োগ কৰিব। গুৰি কটা পোকৰ বাবে মালথিয়ন 5% পাউডাৰ 3 কেজি প্ৰতি বিঘাত প্ৰয়োগ কৰিব। পাতৰ দাগ পৰা বেমাৰৰ বাবে 0.2 গ্ৰাম প্ৰতি লিটাৰ পানীৰ হাৰত এগ্ৰিমাইচিন বা ষ্ট্ৰেপ্টোমাইচিন নামৰ দৰৱ প্ৰয়োগ কৰিব। ওলকবি খেতিৰ বাবে এইখিনিয়েই। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।